Bismillahirrahmanirrahim. Assalamualaikum warahmatullahi wabarakatuh. আজি ভিডিঅ'টো আলোচনা কৰিবলৈ লৈছোঁ যে নামাজৰ আমি টাইম টেবল কেনেকৈ চাব লাগে, নামাজৰ চেহেৰীৰ টাইম টেবলখিনি আমি কেনেকৈ চাব লাগে সেইটোৰ ওপৰত আলোচনা কৰি ভিডিঅ'টো বনোৱা হৈছে। বিশেষকৈ এইখনৰ টাইম টেবলৰ চাৰ্ট এইখন হ'ল গুৱাহাটীৰ বাবে চিৰস্থায়ী সময় তালিকা। এইটো গোটেই 12 মাহৰ টাইম টেবল চাব পৰা যায়। এটাৰ ভিতৰত কি আছে, এইফালে গোটেই এইটো জানুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এনেকৈ আছে, গোটেই ডিচেম্বৰলৈকে আছে। তাতে এইফালে আছে কি লেট ফ্ৰম দ্য টাইম টেবল, এই যিখন ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে এইখন কি গুৱাহাটী এড কৰি কি পিছত হ'ব। তাৰপিছত এইখন যি বিফৰ ফ্ৰম দ্য টাইম টেবল, মানে এইখন কি ইয়াতে যিটো টাইম টেবল দিয়া আছে এই টাইম টেবলৰ কৰি আগত হ'ব এইখন এনেকৈ শ্বিলং মংগলদৈ এনেকৈ গোটেইখিনি দিয়া আছে। ইয়াতে পাছিঘাট এনেকৈ গোটেইখিনি দিয়া আছে। প্ৰথমতে আমি কি ভিতৰৰ বিষয়ে আহোঁ। টাইম টেবল চাৰ্টখিনি কি প্ৰথমতে জানুৱাৰী মাহটো চাওঁ আমি। জানুৱাৰী মাহটো কি আছে, এইফালে কি দিয়া আছে, এইফালে ডেট দিয়া আছে 1, 3, 5, 7, 9 এনেকৈ গোটেই মাহটো দিয়া আছে। আৰু এইফালে কি দিয়া আছে যে চেহেৰী শেষ, সূৰ্যোদয়, জহৰ আৰম্ভ, আছৰ আৰম্ভ, সূৰ্যাস্ত, ইফতাৰ আৰু ইশা আৰম্ভ, এনেকৈ টাইম টেবলখিনি গোটেইখিনি দিয়া আছে। এইটো হ'ল জানুৱাৰী মাহ, এনেকৈ গোটেই মাহটো দিয়া আছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট এনেকৈ গোটেইখিনি দিয়া আছে। এতিয়া আমি টাইম টেবলখিনি কেনেকৈ চাব লাগে এইটোৰ বিষয়ে আগবাঢ়ো। যে প্ৰথমতে আপোনালোকে যে জানুৱাৰীত হ'ল 1 তাৰিখে আমাৰ কি হ'ব, আমি টাইম টেবলখিনি চাওঁ। যে জানুৱাৰী 1 তাৰিখে কি চেহেৰী শেষ মানে কি এইখিনি সময়ৰ পৰা কি ফজৰৰ নামাজ আৰম্ভ হ'ব। 4:48 ফজৰৰ ৰক্ত আৰম্ভ হ'ব। তাৰপিছত তাৰপিছত কি আছে, সূৰ্যটো কিমান 6:10 আছে। তাৰমানে কি হয় যে ফজৰৰ ৰক্ত 4:48 পৰা 6:10লৈকে ফজৰৰ ৰক্ত। তাৰপিছত এইটো সেইখিনি হ'ল জহৰৰ আৰম্ভ কিমান 11:49। তাৰপিছত হ'ল আছৰৰ আৰম্ভ কিমান 3:06। মানে আছৰ ৰক্ত কেইটাত আৰম্ভ হয়, 3:06। তাৰপিছত কি আমি আছৰৰ নামাজ পঢ়িব পাৰোঁ। সূৰ্যাস্ত মগৰিবৰ নামাজ কিমান 4:44, ইশাৰ নামাজ কিমান 6:04। গতিকে এইখিনি এনেকৈ টাইমটো দিয়া থাকে। এনেকৈ ধৰি আমি 1 তাৰিখত কি মগৰিবৰ নামাজটো চাব পাৰোঁ যে মগৰিবৰ আজান কেইটাত হ'ব 4:44। এনেকৈ জহৰ কেইটাত আৰম্ভ হ'ব 11:49। ইশাৰ নামাজ কেতিয়া আৰম্ভ হ'ব 6:04। এনেকৈ গোটেই মাহটো দিব পৰা যাব। 1 তাৰিখ, নেক্সট 3 তাৰিখ আছে। 3 তাৰিখ মানে 1, 2টা মানে এইটোতে হৈ যাব। তাৰপিছত নেক্সট 3 তাৰিখে কিমান চেহেৰী শেষ, মানে কি চেহেৰী শেষ মানে কি ফজৰ আৰম্ভ হ'ব 4:49। এনেকৈ গোটেই টাইম টেবলখিনি এনেকৈ চাব পৰা যাব। এনেকৈ 17 তাৰিখত এনেকৈ এইটো আৰু এইটো এনেকৈ ধুনীয়াকৈ মিলাই ল'লে হৈ যাব, টাইম টেবলটো চাব পৰা যায়। এনেকৈ ফেব্ৰুৱাৰী আছে, এনেকৈ চাব পৰা যায়। তাৰপিছত কোনটো ৰক্ত টাইম কেতিয়ালৈকে থাকে, ধৰি ল'লোঁ ফজৰ ৰক্ত কেইটাত আৰম্ভ হ'ব 4:50 আৰম্ভ হ'ল, 4:50 পৰা 6:12লৈকে। এইখন গুৱাহাটীৰ ক্ষেত্ৰত কৈছোঁ মই। 4:50 পৰা 6:12লৈকে ফজৰ ৰক্ত, 6:12 পিছত আমি ফজৰ ৰক্ত পাৰ হৈ যাব, তেতিয়া নামাজ কাজা হৈ যাব। নেক্সট জহৰৰ নামাজ কেইটাত 11:51। 11:51 পৰা আমি জহৰ ৰক্ত আৰম্ভ হ'ব, গতিকে এইখিনি সময়ত নামাজ পঢ়িলে আমাৰ হৈ যাব। আৰু কেতিয়ালৈকে থাকিব যে 11:51 3:09লৈকে, তাৰমানে 3:09 আগত আমি আগলৈকে আমি জহৰৰ নামাজ পঢ়িব পাৰোঁ। তাৰমানে 11:51 পৰা 3:09লৈকে আমি জহৰৰ নামাজ পঢ়িব পাৰোঁ। নেক্সট আছৰ কিমান 3:09 পৰা 4:40, মানে মগৰিবৰ আগত অলপ মুক্ত ৰক্ত আছে, সেইখিনি সময় বাদ দি আমি আছৰ নামাজ পঢ়িব পাৰোঁ। নেক্সট হ'ল মগৰিবৰ নামাজ কিমান 4:40, 4:40 পৰা 6:08লৈকে, 4:40 পৰা 6:08লৈকে কি আমি মগৰিবৰ নামাজ পঢ়িব পাৰোঁ। তাৰপিছত ইশা আৰম্ভ কিমান 6:08 পৰা 4:50লৈকে আমি ৰাতিপুৱালৈকে ইশাৰ নামাজ পঢ়িব পাৰোঁ। গতিকে এইখিনি কি আমি টাইম টেবলটো আমি এনেকৈ টাইমখিনি পঢ়িব পাৰোঁ, কোন ৰক্তৰ নামাজ কোনখিনি। এইখন গুৱাহাটীৰ বাবে এইখিনি হৈ যাব। এনেকৈ আছে জানুৱাৰী আছে, ফেব্ৰুৱাৰী আছে, মাৰ্চ আছে, এপ্ৰিল আছে, মে আছে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ।
এনে গোটেইখিনি দিয়া আছে তাৰপিছত ইয়াৰ পিছত আহিল কি যে লেট ফ্ৰম দ্য টাইম টেবল তাৰ যেটো টাইম টেবল দিয়া আছে এই টাইম টেবলৰ পৰা এইখন ডিস্ট্ৰিক্টত কি লেট হ'ব পিছত হ'ব মানে যে নলবাৰী 1 মিনিট হ'ব ছয়গাঁও 1 মিনিট বৰপেটা 2 মিনিট বক 2 মিনিট যে কোনোবা যদি গোৱালপাৰা যদি থাকে যদি গোৱালপাৰাত কি 3 মিনিট লেট হ'ব এবাৰ বুজাই দিছো যে গোৱালপাৰাত বাস কৰা মানুহখিনি কেনেকুৱা হ'ব যে ডিচেম্বৰৰ মাহটো চাওঁ ডিসেম্বৰ 15 তাৰিখ তললো 15 তাৰিখৰ 4:40 হলে 3 মিনিট পিছলৈ 4:43 যে সেহৰি শেষ হ'ব নেক্সট 6:02 সূৰ্যোদয় 6:02 হলে 3:05 6:05 মানে 4:43 পৰা 6:05 লৈকে কি আমি ফজৰৰ নামাজ পঢ়িব পাৰো নেক্সট 11:41 লগত 3 যোগ দিলে 11:44 11:44 কি জহৰ আৰম্ভ হ'ব এনেকৈ প্ৰত্যেকটোৰে 2:57 লগত 3 যোগ দিলে 3টা লৈকে তো মগৰিবৰ নামাজ কেইটাত হ'ব 4:34 আৰু 3 4:37 ত মগৰিবৰ নামাজ আৰম্ভ হ'ব নেক্সট গোৱালপাৰা আছে নেক্সট ধুবুৰী আছে ধুবুৰী 6 মিনিট ধুবুৰীত ভাগ কৰা মানুহখনৰ কাৰণে কেনেকুৱা হ'ব তললো 21 তাৰিখে মগৰিবৰ নামাজটো চাব লাগিল 4:37 লগত 6 যোগ দিলে কিমান হ'ব 4:43 এনে হ'ব এনেকৈ আমি গোটেই গোৱালপাৰাত ভাগ কৰা নেক্সট কি নিউ বঙাইগাঁও আছে 4 মিনিট বৰপেটা আছে 2 মিনিট 2 মিনিট পিছত লগ কৰি দিলে আমি এইখন ডিস্ট্ৰিক্টত চাব পৰা যায় তো ইফালে কি আছে বিফৰ ফ্ৰম দ্য টাইম টেবল নেক্সট শ্বিলং আছে মংগলদৈ আছে এনেকৈ ডিপু আছে বোকাখাট ইম্ফল এনেকৈ যিটো টাইম দিয়া আছে ধৰি 9 মিনিট আগত হ'ব নেক্সট শদিয়া আছে শদিয়া কিমান 16 মিনিট আগত হ'ব গতিকে কি হ'ব আমি শদিয়া যদি এখনে ব্যৱহাৰ কৰোঁ আমি শদিয়াৰ মানুহে ব্যৱহাৰ কৰিব লাগিব 25 আৰু 25 তাৰিখে ধৰিলো মগৰিবৰ নামাজ চাব লাগিল 4:39 পৰা কিমান 16 মিনিট আগত গতি 16 মিনিট আগবঢ়াই দিলে হ'ল শদিয়াটো 6:16 মিনিট আগত হ'ব এনেকৈ আমি টাইম টেবলটো আমি চাব পৰা যায় তাৰপিছত এইফালে কি আছে যে ৰমজানৰ ৰোজাৰ নিয়ম ইফতাৰ উঠোৱা এই গোটেইখিনি দিয়া আছে গতিকে টাইম টেবলৰ ক্ষেত্ৰত এইখিনি আৰু এখন গুৱাহাটীৰ কাৰণে আৰু বাকীখিনি বেলেগ দিছে এতিয়া কাৰণে গতিকে এনেকৈ আমি টাইম টেবলৰ আমি চাৰ্টটো চাব পাৰোঁ এনেকৈ জানুৱাৰী আছে ফেব্ৰুৱাৰী তাৰপিছত মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ এনেকৈ গোটেই বছৰ আমি এইখনলৈকে গোটেই বছৰ এনেকৈ টাইমটো মিলাই আমি টাইমটো চক্ৰটো চাব পাৰোঁ গতিকে কিছুমান এনেকুৱা ঠাই আছে য'ত হয়তো আজানৰ শব্দ শুনা যায় কেতিয়া আৰম্ভ হয় কেতিয়া গম পোৱা যায় আমি নিজৰ এই টাইম টেবল চাৰ্টখন আৰু কি বুলি কয় এই ঘড়ীটো লৈ ল'লে হৈ যাব এইখন সুবিধাজনক হয় কিছুমানে হয়তো আজিকালি মোবাইলৰ এপছো ব্যৱহাৰ কৰে কিন্তু সেইবিলাকত সন্তোষজনক নহ'ব পাৰে কেতিয়াবা লোকেশ্যনটো বেলেগ হ'লে টাইমটো হয়তো বেলেগ দেখে এইখন হ'লে আমি টাইমটো সঠিক পোৱা যায় তো আশা কৰিছোঁ ভিডিঅ'টো এইখিনি আৰু ইয়াতে যদি আৰু কিবা সুধিব লগা থাকে তেন্তে কমেণ্টছ কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিছে তেন্তে বেছি পৰিমাণে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জাজাকাল্লাহ খাইৰ